হাই ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি মই লাহে লাহে এইটো কাৰণেই গৈছোঁ, মোৰ গাটো একদম বম বেয়া, মানে বহুত বেয়া একদম ক'ত যাব পৰা নাই, জ্বৰ হৈ আছে গোটেই গা, মানে ৰাতি বমিও কৰিছোঁ, মানে একদম গা ভাল নহয়। সেইবাবে আমাৰ ঘৰত এটা বস্তু আছে, আপোনালোকক দেখাই আছোঁ, আহক। লাহে লাহে গৈছোঁ দেই, একদম জোচ নাই আৰু, মানে গোটেই গা অৱস্থা কাহি অৱস্থা নাই, একদম জ্বৰ কাহ একদম পূৰা, মানে এইবিলাক বস্তুটো চাব, আহক। তো আহক, আৰু দেখিছে নহয় ধুনীয়াকৈ একদম মায়ে বাচিছে মানে এই পাতখিনি খাই হোৱাৰ পিছত বেলেগ পাতলৈ ট্ৰেন্সফাৰ কৰিছে, মানে এৰি পলু হয়তো এৰুৱাই আছে এৰি পলু। আৰু এই পাতখিনি যে দেখিছে, এইবিলাক পাতবিলাক এয়া এৰাপাত হয়, আৰু এৰাপাত খায় মানে। আৰু এই দেখিছে কেনেকৈ একদম হেৰি নিচিনা বিচাৰ নিচিনা মালটো, কিন্তু এইটো মানে আৰু ইয়াত টোটেল 5 কিলোমান আছে, 5 কিলো আছে, আৰু 5 কিলো ইয়াত ধুনীয়া নিচিনা নেৰাই ভয়ংকৰ। তো এইটোৱে আছিলে, তো বাই বাই, নেক্সট ভিডিঅ' লগ পাম।